নিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনি কদাপি নহয় ক্ষয়। হেপী ইণ্ডিপেণ্ডেন্স ডে। সকলোকে স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জনালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি হৈছে 15 আগষ্ট আৰু আপোনালোক সকলোকে 75তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিছোঁ। আজিৰ দিনটো কি কৰোঁ তাকে দেখাওঁ বুলি ভাবিছোঁ। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। স্বাধীনতা দিৱসৰ উপলক্ষে কিবা এটা বনাওঁ বুলি ভাবিছোঁ। তেন্তে কিনো বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তেন্তে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। অলপ স্কিন কেয়াৰ লওঁ বুলি ভাবিছোঁ। তেন্তে বলক কিনো কৰোঁ আপোনালোকে চাই যাওক। এয়া হৈছে নিমপাত আৰু মই মিক্সিত ভালদৰে পিচি ল'ম। এয়া যদি আপোনালোকৰ পিম্পলছৰ সমস্যা আছে তেন্তে আপোনালোকে এইটো মুখত এপ্লাই কৰিব পাৰে আৰু বহুত ভাল ৰিজাল্ট পাব। আপোনালোকে ট্ৰাই কৰিব। ল'ৰা ছোৱালী সকলোৱে লগাব পাৰে, কোনো প্ৰব্লেম নাই। মই আকৌ সৰু ল'ৰা ছোৱালীৰ কথা কোৱা নাই দেই। আৰু এয়া দেখিছেনে বাৰু, মোৰ ভালকৈ পিচ নগ'লে, কম আছিলে নিমপাত, মিক্সিত ভালকৈ পিচ নগ'লে, সেইকাৰণে। মাজতে মোৰ পিম্পলছ বহুত হৈছিলে আৰু মানে গুৱাহাটীত পানী চেঞ্জ হোৱাৰ কাৰণে ডাৰ্ক স্পট হৈ গৈছিলে আৰু মই ঘৰত আহি নিমপাত লগাইছিলোঁ এনেদৰে, বহুত ভাল হ'ল। আৰু এতিয়া তেনেকৈ নাই ডাৰ্ক স্পট আৰু পিম্পলছ। আৰু আপোনালোকে লগাই চাব। আৰু পানী বহুত ওলাই চকুৰ পৰা, পুৰে। আৰু মই এয়া অলপ টাইম ৰখিম, এনেকৈ 10 মিনিটমান। 10 মিনিট ৰখিম। দাঁতখিনি এৰুৱাই দিলোঁ। তাৰপাছত এতিয়া মই অকণমান মাছাজ দিম। অলপ সময় মাছাজ দি মই ধুই দিম মুখখন। চাওক কিমান ধুনীয়া গ্লো আহিছে। আৰু এতিয়া চাওক, মই খালী পানীৰে মুখখন ধুই আহিছোঁ। কিমান গ্লো হৈ আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু আপোনালোকে ট্ৰাই কৰিব ঘৰত, যিহেতু মানে এতিয়াতো এইবোৰ বস্তু পোৱা যায় ঘৰতে। ত' আপোনালোকে ট্ৰাই কৰিব, স্কিন কেয়াৰ ল'ব অলপ।
মই এতিয়া গা ধুই আহিলোঁ আৰু ভিডিঅ'টো এতিয়া সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু চাওকচোন অথনি মই কি বনালোঁ এইটো হৈছে এইখন আৰু আপোনালোক সকলোকে আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আজিলৈ আহিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেন্তে আজিলৈ আহিছোঁ বাই বাই টিল দেন ষ্টে ছেফ বৰষুণৰ বতৰত মইনা নুঠে মটৰত পিছল বাটত হুচল লাগি ধুপুচ ধুপুচ পৰে মইনাৰে মনটো বৰদৈ চিলা হৈ আকাশলৈ উৰা মাৰে